কত গ তুমি সেইদিনাখনি স্কুলৰ পৰা আহোঁতে যে বাৰে বাৰে ঘৰলৈ এবাৰ অহা যোৱা কৰা কিয়? ঘৰলৈ এবাৰ গুচি আহা, আকৌ আধাবাৰ গুচি যোৱা গৈ স্কুললৈ, আকৌ এবাৰ আহা, আকৌ গুচি যোৱা গৈ কি কাৰণত? মোক যে কুকুৰে দৌৰাইছিলে সেইকাৰণেহে। কুকুৰে দৌৰাইছিলে? কুকুৰে দৌৰাইছিলে বাৰু, সেইদিনাখনি কাহিনীটো কি হ'ল? তুমি যে দৌৰাৰ পিছত আকৌ বাৰে বাৰে ঘৰলৈ অহা যোৱা কৰা, আকৌ সেইজনী ভাইটিকে তোমাকে বোলে দৌৰাইছিলে, কি হ'ল? ভাইটিয়ে মই স্কুলৰ পৰা আহি আছিলো, তেতিয়া ভাইটিয়েও কান্দিলে, আমি দৌৰি আহিলো গৈ যে, সেইকাৰণে ভাইটিয়ে যে কান্দিলে, ভাইটিয়েও মই দৌৰি আহিলো যে, সেইকাৰণে কুকুৰটো আমাৰ লগত দৌৰি আহিলে। ভাইটিয়ে তুমি যে আহিছিলা, তাৰপিছত তুমি বোলে পৰিছিলা, আকৌ কান্দিবও ধৰিছিলা বোলে, কি হ'ল সেইটো? মই শুনিবলৈ পাইছো। দে হ'ব দে, তহঁত এতিয়া চব ঘৰা ঘৰি যা, তই স্কুললৈ যা গৈ যা, কালি কৰিবলগীয়াখিনি কৰ গৈ স্কুলত। এতিয়া তোমাক মই কি কৰিবলৈ দিছোঁ তগৰ পৰা কালি, কবিতাটো এতিয়া গোৱা তুমি মোৰ আগত। নমস্কাৰ, মোৰ নাম শ্ৰী তগৰ হাজৰিকা। মই এটা কবিতা আবৃত্তি কৰিবলৈ আহিছো। কবিতাটোৰ নাম হ'ল নীলাৰে আকাশত, নীলাৰে আকাশত তৰাৰে পোহৰ, কোনোবাই দেশলৈ উৰি উৰি যাম, আমি লকেটত উঠি যাম, আমি লকেটত উঠি যাম, ৰকেটত উঠি যাম। সুন্দৰ সুন্দৰ, আৰু এটা গোৱা, তুমি পাৰিছা। এতিয়া আৰু এটা মানে গাব লাগিব। বন মৰিলা বনে বনে ফুৱাই, বনৰ বকুল বুটলি বিলাই দিয়ে, বলে নেবিলে বন মৰিলা মোকো বকুল দিয়া, বালি ঘৰত পাতি মাৰি বন মৰিলা বিয়া।